এইখন ভাৰতবৰ্ষত 100 জনৰ ভিতৰত 70 জন মানুহে Truecaller ডাউনলোড কৰি ৰাখিছে আৰু এই Truecallerৰ পৰা আপুনি বহু ধৰণৰ ইম্পৰ্টেন্ট ডাটা লিক কৰি দিছে নিজৰ মোবাইলৰ পৰাই নিজে লিক কৰি দিছে Truecaller ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ মোবাইলৰ বহুতো গোপনীয় তথ্য আপোনাৰ কন্টাক্ট লিষ্ট আপোনাৰ ফোন সোৰ্স কেমেৰা ৰেকৰ্ডিং সব আপোনালোকে Truecallerৰ একাউণ্টত পঠিয়াই দিছে আৰু এটো কাম আমি নিজে কৰিছো আৰু যাৰ বাবে নেকি আমাৰ মোবাইলৰ কোনো গোপনীয় তথ্যবিলাক গুচি যায় বেলেগৰ তালে আৰু ভাইৰেল হৈ যায় আৰু আমি পিছত লাজ পাই থাকিব লাগে গতিকে Truecallerৰ পৰা কেনেদৰে বাচিব পাৰি সেই সম্বন্ধীয় সকলো ধৰণৰ কনফিউজন আজি ভাঙিবলৈ গৈ আছো বলক আমি ভিডিওটো জানিবলৈ শিকিবলৈ আৰম্ভ কৰো So, Truecaller হৈছে এটা ক্ৰাউড সোৰ্সিং টেকনলজি ক্ৰাউড সোৰ্সিং মানে হৈছে যে যেতিয়া কোনো এজন মানুহে Truecaller এপটো ডাউনলোড কৰাৰ লগে লগে আমি যিকোনো এপে যেতিয়া আমি ডাউনলোড কৰো বা Truecaller যেতিয়া আমি ডাউনলোড কৰাৰ লগে লগে ইনষ্টলেশন কৰাৰ পাছত আমাক কিছুমান পাৰমিশন বিচাৰে আৰু আমি সোনকালে এপটো ওপেন কৰা ধান্দাত আমি নপহাকে নকৰাকে লগে লগে এলাও কৰি আমি এপটো ওপেন কৰি দিও ধৰক আমাৰ পৰা কেটা মানে পাৰমিশন বিচাৰে মই কৈ আছো এটাকে ধৰক কি লয় কন্টাক্ট লব লোকেশন লব মাইক্ৰোফোনৰ এটো লব যি আমি কথা কওঁ হেতু লব হেতুৰ পাৰমিশন লব ফোন লব এসএমএস লব ষ্টৰেজ লব মানে সব লৈ লব এতিয়া গুটেই মোবাইলটো এই Truecallerৰ ডাটাবেছৰ মানুহজনে মানে আপুনি যেতিয়া Truecallerখন ডাউনলোড কৰি ললে ইয়াৰ পিছত যেতিয়া আপুনি এলাও কৰি দিলে তাৰ পিছত আপোনাৰ মোবাইলৰ সম্পূৰ্ণ কন্ট্ৰোল সেই Truecaller জনে কৰি থাকিব পাৰে ধৰক আপুনি কেমেৰা অন কৰা নাই তাৰ পিছতো কেমেৰা অন নকৰাকে আপুনি কেমেৰাৰ ওচৰত যদি কিবা কৰি আছে হেতু কিহতে ৰেকৰ্ড কৰি লব পাৰে আৰু সেইভাবে মোৰ হিচাপত Truecallerটো এটা বহুত আৰু বেয়া এটা এপ আপুনি হেতু ইউজ নকৰিব আৰু কিয় আপুনি আপোনাৰ নিজৰ প্ৰাইভেসি Truecallerৰ ওচৰত আগদাঙি দি দিব যিটো মোবাইলত নাকি আমি আমাৰ পাৰ্সোনাল বস্তু ৰাখো আমি কাকো দিব নিবিচাৰো সেইবিলাক বস্তু আমি যিকোনো এটা এপ প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিলে হ'ল কৰাৰ পিছত আমি এলাও কৰি পেলাই কৰি দিও আৰু যাৰ পিছত কিহত পাৰমিশন পাই যায় আৰু এনেকে বেয়া ভিডিও ভাইৰেল হৈ যায় কেতিয়াবা মানুহৰ বেংকৰ পৰা পইচা উঠি যায় আৰু এইবিলাক কাৰণতে এই বস্তুবোৰ হয় এতিয়া চাওক হিহতে Truecaller যোনটো টেকনলজি ইউজ কৰে যেটো কয় ক্ৰাউড সোৰ্সিং হেতু মানে কি যেতিয়া আপুনি Truecaller ইউজ কৰে ধৰক আপুনি ডাউনলোড কৰি ললে ডাউনলোড কৰাৰ পিছতে হিহতে কি কৰে আপোনাৰ কন্টাক্টত যিমান নাম্বাৰ থাকে হিহতে ৰাখি দিয়ে অকল কন্টাক্ট নহয় মই কৈছোৱে আপোনাৰ কেমেৰা কন্টাক্ট লোকেশন মাইক্ৰোফোন ফোন এসএমএস আৰু ষ্টৰেজ গুটেখিনি হিহতে কপি কৰি লব পাৰে সিঙ্ক হৈ যায় হিহতৰ একাউণ্টত গুচি যায় সব কৰি থাকিব পাৰে বুজিছে না আৰু যেতিয়া কৰি পেলাই আৰু আমি এটো চাবৰ বাবে Truecallerটো ডাউনলোড কৰিলো যে কিফালৰ পৰা আননোন মানুহজন কোন তেওঁৰ নাম কি মাত্ৰ এইখিনি জানিবলৈকে আমি Truecallerটো ডাউনলোড কৰি দিও কিন্তু বেঙা কামটো আমি আসলতে কৰি আছো কাৰণ Truecallerটো ডাউনলোড কৰাৰ লগে লগে মোৰ নামটো কিয়তো তাত গুচি গল মোৰ তাত থকা কন্টাক্ট বিলাকো কিয়তো তাত গুচি গল আৰু মোৰ নামটো মই যদি কাবাক তেনেকে কল কৰো মই কোন জায়গাৰ পৰা আৰু মোৰ নাম কি সকলোখিনি সেই মানুহজনে পাই যাব যেতিয়া নেকি সেই মানুহজনে আকৌ Truecaller ডাউনলোড কৰিব বুজিছানে মই পাই পেলাই মই মোৰ গুটে প্ৰাইভেসি দি দিব পাৰিছো তেনেকে আৰু এনেকে মানুহে দি আছে কৰি আছে লৈ আছে বুজি পাইছানে কেছটো আমাৰ পৰা ইনফৰমেশন লৈ আমাকে দি আছে গম পাইছে এটো কোনো চুৰ ডকাইতৰ খেল নহয় আসলতে এটো এটা পুৰা ওপেন সোৰ্স কিন্তু আমি নিজে এলাও কৰি কিহতৰ পাৰমিশন বিলাক দি দিও হেতু কাম নকৰিব মোৰ হিচাপত আপুনি গুগলৰ এটা নতুন সিস্টেম ওলাইছে মই পাহৰিছো কি আছে মই আপোনাক চাই পেলাই নেক্সট ভিডিওত কৈ দিম যে গুগলৰ এনেকুৱা এটা এপ আছে যত নাকি একদম আপুনি সিকিউৰ ভাবে কৰিব পাৰি যেহেতু গুগল এটা ডাঙৰ প্ল্যাটফৰ্ম তাত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ টেনচন নাই যে আপোনাৰ কোনো ডাটা লিক হ'ব বা চুৰ হ'ব গতিকে আপুনি হেতু ব্যৱহাৰ কৰিব পাৰে ঠিক আছে আশা কৰিছো মই কোৱা কথাখিনি আপুনি বুজি পাইছে আৰু যদি বুজি পাইছে ভিডিওটো লাইক কৰি দিব আৰু বেল আইকনটো দবাই দিব ঠিক আছে ধন্যবাদ জয় হিন্দ জয় ভাৰত জয়